নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ যাৰ দ্বাৰা আপোনালোকে এন্ড্ৰইড মোবাইলত কম্পিউটাৰ কিবোৰ্ড বা মাউচ ব্যৱহাৰ কৰিব পাৰে। আজিকালি চাকৰিবিলাকত প্ৰায় টাইপিংটো লাগে, গতিকে আপোনালোকে ঘৰতে বহি বিনামূলীয়াকৈ টাইপিংটো স্পীড বঢ়াওক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Throw it up, start twerking like Miley. Oh yeah, twerking like Miley. ইয়াৰ বাবে আপোনালোকক লাগিব এটা এন্ড্ৰইড মোবাইল, এখন কম্পিউটাৰৰ কিবোৰ্ড, লগতে এটা মাউচ আৰু এটা লাগিব অতি প্ৰয়োজনীয় বস্তু OTG। এই OTGটো হৈছে এনেকুৱা এটা বস্তু যিটোৰ এফালে থাকে এটা চাৰ্জাৰৰ পিন আৰু আনফালে থাকে এটা USB পোৰ্ট। এইটো চাৰ্জাৰৰ পিন আৰু এইফালে USB পোৰ্ট। এই USB পোৰ্টত আপোনালোকে USB কেবলডাল যিডাল নেকি কিবোৰ্ডৰ বা মাউচৰ লগত সংযুক্ত হৈ থাকে সেইডাল ইয়াতে আনি ভৰাই দিব আৰু ইয়াৰে চাৰ্জাৰৰ পিনৰ দৰে সেই কেবলটো ইয়াত চাৰ্জাৰৰ পিনত ভৰাই দিব। এতিয়া হৈ গ'ল আপোনালোকে দেখা পালে। এতিয়া আপুনি যিকোনো এটা মেছেঞ্জিং য'ত নেকি টাইপিং কৰিব পাৰি তাত যাব, বা যদি নোটপেড থাকে তাত গ'লে হ'ল। মই ইয়াতে আপোনালোকৰ সুবিধাৰ বাবে অতি জনপ্ৰিয় এপ হোৱাটছআপত গৈছোঁ। ইয়াত গৈ আপুনি টাইপ কৰিব। আপুনি দেখা পাইছে কীবোৰ্ডখনত টাইপ কৰাৰ লগে লগে ইয়াতেও আহিছে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল, এনেকৈ লিখিছোঁ। মই এনেকৈ টাইপ কৰিছোঁ। এয়া কীবোৰ্ডত টাইপ কৰাৰ লগে লগে ইয়াতেও টাইপ হৈছে। আপুনি যদি আপোনাৰ স্কিল বিকাশ কৰিব বিচাৰে তেনেহ'লে আপুনি এনেকুৱা এখন কীবোৰ্ড আপুনি অনলাইন পাব বা কম্পিউটাৰ এচেছৰিজৰ দোকানত গৈ আনি ল'ব পাৰে। OTG কেবলটো অতি সহজে পোৱা যায়। এইবাৰ আহিছোঁ আমি মাউচৰ ব্যৱহাৰলৈ। মাউচটো লওক এনেকৈ। এবাৰ মাউচটো আগত দেখুওৱাৰ দৰে সংযোগ কৰক আপুনি। এনেকৈ OTG কেবলৰ সহায়ত মাউচ লগালে মোবাইলটো আঁতৰৰ পৰাই অপাৰেট কৰিব পাৰি। এনেকৈ সংযোগ কৰাৰ পাছত আপুনি দেখা পাব যে কম্পিউটাৰত যিদৰে এডাল কাৰ্চাৰ থাকে সেইডাল মোবাইলৰ কাৰ্চাৰত মোবাইলৰ স্ক্ৰীনত ঘূৰি ফুৰিছে। এইটো একদম কম্পিউটাৰৰ দৰে লাগিছে। এতিয়া বেক কৰিলে বেক হয়। ইয়াতে মাত্ৰ এবাৰ ক্লিক কৰিলে ইয়াতে এপছ অপেন হয়। মই ইউটিউবলৈ গৈছোঁ। ইয়াত গৈ মই মোৰ চেনেলটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াতে চাৰ্চ কৰিব ভাৰ্গৱ শিৱম, BHARGFBSHIVAM শিৱম। গৈ ইয়াতে আপুনি যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব। ইয়াত বিভিন্ন ধৰণৰ ভিডিঅ'ৰ লগত গানৰ ভিডিঅ'ৰ লগতে টেকনিকেল ভিডিঅ' পোৱা যায়। বন্ধুসকল, যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেমেৰাত শ্ৰী হৃদয়মণি নাথৰ সৈতে মই ভাৰ্গৱ শিৱম আজি আপোনালোকৰ মাজৰ পৰা ইমানতেই বিদায় ল'লোঁ। ধন্যবাদ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া, আমি চাও জয় আই অসম।